তোমালোকৰ পৰীক্ষাটো আহিলেই নহয় জানো? তোমালোকৰ পৰীক্ষা ঘৰত তোমালোকে ইতিমধ্যে চাগে পঢ়িছা। মই যিখিনি পঢ়াইছোঁ সেইখিনিয়ে তোমালোকে চাবা অকণমান দেই। OMR চিট আহিব তোমালোকৰ দেই। OMR চিটত কেনেকৈ ভৰাব লাগে দেখুৱাই দিছোঁ, সেইখিনি তোমালোকে হ'বনে? ভালকৈ পৰীক্ষা দিবা চবেই। সকলো পৰীক্ষালৈ আহিবা, সময়মতে আহিবা আৰু পৰীক্ষা সব কুৱেশ্যন সব ট্ৰাই কৰিবা। এই OMR চিটত যদি কোনোবাটো কুৱেশ্যন নাজানা তথাপিও তাত ৰাউণ্ড মাৰ্কিংটো কৰিবা দেই। এটা কৰি পেলাই চবতে ৰাউণ্ড মাৰ্কিংটো তোমালোকে কৰিবা। এটাও কুৱেশ্যন MCQ দিলে। MCQ মানে কি? মাল্টিপল চইচ কুৱেশ্যন। গুড বয়। এই যে আলমাৰিটো দেখিছে যে, এই আলমাৰিটোৰ লগতে আমি এটা মানে কোঅপাৰেটিভ ষ্টল হিচাপে ৰখাই আছোঁ। আচ্ছা। তাৰমানে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী যাতে বস্তু কিনিবৰ কাৰণে কুঠৰি জখলা বন্ধা গৈ পেলাই সময় তেওঁলোকৰ ক্ষতি নহয়। আমি চিন্তা কৰিছোঁ। আমাৰ অকণমান কষ্ট হয়, আমি জখলা বন্ধা বা নগাঁও গ'লে বস্তুবিলাক লৈ আহোঁ। তেওঁলোকে ইয়াতে মানে এতিয়া জোখৰ দামত এতিয়া বস্তুবিলাক লৈ থাকিব পাৰে। তেওঁলোকৰ কাগজ, কলম, বহীপাত, যিবিলাক বস্তু স্কুলৰ লাগে সেই বস্তুখিনি ইয়াতে আমি লৈ দিব। আপুনি ইয়াতে থৈ দিছে আৰু? ইয়াতে থৈ দিছোঁ আৰু প্ৰায় আমি 15-20 বছৰে হৈ গ'ল আমি এনেকৈ চলাই থকা। এনেকৈ ল'ৰা ছোৱালীখিনিৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীখিনিৰ সুবিধা। অ'কে, থেংক ইউ। কম্পিউটাৰো আমাৰ আছে, কিন্তু কম্পিউটাৰ আমাৰ তেনেকৈ ক্লাছ নাই। আমাৰ অফিচৰ ICT লেবৰ কাৰণে এনেকৈ 2টা কম্পিউটাৰ দিয়া আছে। এইখিনিকে আমি তেওঁলোকক মাজে মাজে কেতিয়াবা শিকাওঁ, কিন্তু সম্পূৰ্ণভাৱে ৰুম নথকাৰ কাৰণে আমি কিন্তু তেওঁলোকৰ কম্পিউটাৰ ক্লাছটো পূৰাকৈ দিব পৰা নাই। যদি এনেকৈ ৰুম পালোহেঁতেন তেতিয়াহ'লে হয়তো আমি কম্পিউটাৰটো তেওঁলোকক শিকাব পাৰিলোহেঁতেন। তথাপিও আমি চেষ্টা কৰিম ইয়াতে কিবা কৰি শিকাবৰ কাৰণে এনেকুৱা চেষ্টা কৰিম। আমাৰ যাদৱ পায়েং যি মলাই কাঠনি বনাইছে, তেখেতে এটা কথা কৈছিল, অসমত গছ কাটিব নালাগে। চলাৰটো জেগাটো এনেই থাকিব, জলকীয়া গছ কিবা কিবি লগাই দিলোঁ ইয়াতে। আচ্ছা। মানে ইয়াত অলপো স্পেচ দিয়া নাই আৰু নষ্ট দিয়া নাই। গুদামটো আমি মদন ছাৰ মই এনেকৈ নিজে বনাই লৈছোঁ। আচ্ছা সেইটোতে গুদামটো এইবিলাক চব নিজে ফিটিং কৰা। আচ্ছা লৈ পেলাই নিজে আমি চব ফিটিং কৰি লওঁ। আচ্ছা মদন ছাৰ খুব লাগে আৰু মই নিজেহে বনোৱা এইটো। কোনটো? সেইটো এইকেইটা এই কাঠৰটো যে। আচ্ছা, আলমাৰিবিলাক? সেই আলমাৰি। আচ্ছা। বস্তু আছে আমাৰ। আচ্ছা। ইয়াতে আছে। মাইক্ৰস্কোপ এনেকৈ 3টা আছে ন? আচ্ছা। सर कि तु इन्भर्टर नेকি? अच्छा सोलार इन्भर्टर ना? चलो কেৰমবোৰ খেলিব পাৰিব হয়। Chúng ta làm bằng cái đi.
Lebih ni Bangsu High School of Quebec jadi tu satu jadi tu नाम तो क्या है सर? हाँ पेरिस्कोप এইটো মানে যুদ্ধৰ সময়ত আচ্ছা সাবমেৰিন জাহাজত এইটো ব্যৱহাৰ কৰা যিটো পানীৰ তলত জাহাজ চলে যে তাত সেইটো ব্যৱহাৰ কৰে এইটো জাহাজটোত লাগি থাকে এইটো ইয়াৰ পৰা তেওঁলোকে চাব এইটো অলপ ওলাই থাকে ক'ত কি আছে পানীত কোনোবা কাৰোবাৰ জাহাজ আছে নে ক'ৰবাত কোনোবা আক্ৰমণ কৰিবলৈ আহিছে নেকি তেওঁলোকে এইটোৰ দ্বাৰাই মানে কি কৰে जो langit था interesting ना दाक पंके angkok do langit था जो ऊपर पंके लापू के आवे जो दाके आवे लो पूरा दाक पंके deep थी लो लापे लापू आरुम लाइन नो आरुम दाक angkok do लो लापे लापू पंके angkok में सिता में नीली लापू लांग लो बते जो नाले फंदा थे लोग जो ला कैमरामैन फंदा थे लोग हाथ में थे लोग सिता में लापू पंके आवे जो लापू सी दो चौथ हो kasi नाले तुम bisa sedih नीली nampak langit po जो lapu bangke abe mati di ingke lapu bangke jo ingke nili hong alo anu beklang pot po langit thai ho jo ho lai ki pai lu mati di yo lapu khai phan thek long lo yo jo langit tha yo itu কি আছিল স্যার মাইক্রোস্কোপ বুলি কোৱা হয় আচ্ছা আচ্ছা আৰু সচৰাচৰ বিশেষকে আমাৰ যদি কিবা পৰীক্ষা কৰিবলগীয়া হয় আমি হস্পিটেলত গ'লে ইয়াতে মানে পেচাব পায়খানা এইবিলাক আচ্ছা 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 তেওঁলোকে বা ব্লাড পৰীক্ষা কৰি আচ্ছা নিৰীক্ষণ কৰি ক'ব পাৰে যে ক'ত কি হৈছে আচ্ছা 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 একেটা সেইটো একেটা না ঠিক আছে Thank you, sir. Thank you. Two, three, four. Stop. Continue. Continue. Down. Up. Down. Slowly. Up. Stop. Stop. এটা যে কেইটামান জানিবলগীয়া কথা কোনে আৱিষ্কাৰ কৰিছিল টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল अभिशाप न लगाओ सावधान विश्राम सावधान এতিয়া সমাচাৰে জাতীয় সংগীত গাম
Sebetulnya Lapuan sing biadi Sita Nahune Sinam Nase One Hache Piri One Pialogri Nandi Phongni Nangong Mangraji Nicheng Bikene Om Dhani. बाय मरेगा बाय मुर अभी विसर्जन होगा विसर्जन nó là nói ra school hay đi pin nào là sunni lon đấy tụi mình đã nis cả các bạn đó lon cái school cái setiap orang ini sopit lah यहाँ के घर पूरी भी सावधान विश्राम सावधान এতিয়া সমস্যাৰে ভূপেন্দ্ৰ সংগীত মানুহে মানুহৰ গীত গাম মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি দোহাৰে ভুল জানো নহ'ব সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকলুনে ভাবে non puthot nilitumdak Rongagora High School asai hemalong nili nanglik erlo lapen pini nilitum athepi ki bang bangladak High School along ahead teacher Muruli Borasal alangli peladak penang an aningkan pen stamir dak Rongagora High School long si alangli lokethan pen lok sinon pini
aporan bangke alangli asa koris tame non bangke kijut ji dok mate kijut et lo mane kijut po lo lapen labang so skor hem along bangke kapre skor hem pen langam lo putela dak bangke isi kaching thula sai tame dopek ladak bandri alos tame kiter care tawe lapen thengpi thengphang tame da penangan ake mission lapsondo lasi kaching si nangli tuma fan na pachini kangtung na pachini ji puke ladak rongagura high school along atichal muruli borasal puke alang len lo sal হয় মোৰ নাম মুৰলী বৰা মই ৰঙাগড়া হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত si choropalo la sipini ilitum alang lefan nilitum news fast carbing long hin ben alang lefan kalbi man peng kido amapla pen alang lefan nili tum hin pen archu ponji ninghang salaman news fast tur to choropar lo nona bang ke litum apol en epin pen kicheng bang si chengbon phenang nilitum ethethini stamenili to arjuponik po sir prothomote sumuko introduction to apuni হয় মোৰ নাম মুৰলী বৰা মোৰ আসল ঘৰ কলিয়াবৰ হাটবৰত মই ৰঙাগড়া হাইস্কুলত 1989 চনৰ পৰা এই বিদ্যালয়ত কৰ্মৰত হৈ আছো আৰু প্ৰধান শিক্ষক হিচাপে 1992 চনৰ পৰা এই বিদ্যালয়ত এতিয়ালৈকে আছো হয় স্যার আপনি ইয়াত কিমান চনৰ পৰা মই 1989 চনতে ইয়াত সোমাইছোঁ প্ৰথমতে ইয়াত অৱস্থাটো কেনেকুৱা প্ৰথমতেতো ইয়াত মানুহ আহিবলৈ ভয় কৰা নিচিনা আছিলে ইয়াত ঘৰ বাৰীটো ওচৰত নাছিলে আমাৰ ৰঙাগড়া চৰকাৰী মধ্য ইংৰাজী বিদ্যালয় আছিলে তাতে যিকেইজন শিক্ষক আছিল সেই শিক্ষককেইজন মোৰ এজন খুৰা আছিলে বিপিন শইকীয়া হেড ছাৰ বুলি কয় আৰু তেখেতে কোৱাৰ কাৰণে মই ইয়ালৈ আহিছিলোঁ ইয়াৰ পৰা কেইবাগৰাকী ব্যক্তি আমাৰ ঘৰলৈ গৈ আছিল বহুতবাৰ মোক মাতিলে তাৰপিছত মোৰ দেউতাই ক'লে মোৰ দেউতা তেতিয়া আছিল প্ৰয়াত ভাবিৰাম বৰা তেখেতে মোক ক'লে যে যা দুখীয়া জেগা টুকুৰা আছে অলপ পিছপৰা জেগা তাত স্কুল এখন প্ৰতিষ্ঠা কৰিলে নাম এটা হ'ব সেয়েহে মই দেউতাৰ কথা ৰাখি পেলাই এই অঞ্চললৈ আহিছিলোঁ আৰু তেতিয়া ইয়াত ৰাস্তা ঘাট নাছিলে আমাৰ দেওপানী হৈ যিটো ৰাস্তা আছিলে বৰ দুৰ্গম মহ ওলায় তাৰপিছত বাঘো কেতিয়াবা ওলায় এইফালে আহিবলৈ বহুত কষ্ট হয় ৰাস্তাও একেবাৰে সুৰকীয়া আমি সাধাৰণতে কুঠুৰিৰ পৰা নামি আহি পেলাই দেওপানী নদী পাৰ হৈ আহিব লগা হৈছিলে প্ৰথম অৱস্থাত তাত কোনো ধৰণৰ দলং চলং নাছিলে আমি সদায় আহোঁতে এখন গামোচা লৈ আহোঁ সেই গামোচাখন লং পেণ্টটো সলাই গামোচাখন পিন্ধি নদীখন এককালমান থাকে আৰু পাৰ হৈ পেলাই তেনেকৈ আহিছিলোঁ তেনেকৈ আহি পেলাই ইয়াত থাকোঁ প্ৰায় এসপ্তাহ 10 দিন 15 দিনৰ পিছত আমি এটা দিনৰ কাৰণে ঘৰলৈ যাওঁ কেতিয়াবা পানী যেতিয়া বেছি হৈ যায় আমি নিজে সাঁতুৰিব পাৰোঁ কিন্তু সাঁতুৰিব পাৰিলেও আমি কাপোৰ লৈ সাঁতুৰিব নোৱাৰোঁ এই ক্ষেত্ৰত আমাক সহায় কৰি দিছিলে তেতিয়াৰ এম ই স্কুলৰ যিজন মানে চকীদাৰ আছিলে সিং টেৰাং বুলি তেখেতে কাপোৰখিনি লৈ এনেকৈ মূৰৰ ওপৰত লৈ তেখেতে সাঁতুৰি কাপোৰখিনি পাৰ কৰি দিয়ে আৰু আমি এনেই সাঁতুৰি পেলাই পাৰ হৈ তেনেকৈ আহিব পাৰোঁ আৰু তেনেকৈয়ে এই বিদ্যালয়ত আমি কৰ্মৰত আছিলোঁ কাম কৰিছিলোঁ হয় প্ৰথমতে ইয়াতে টিচাৰটো কিমানজন আছে ছাৰ ইয়াত ৰঙাগড়া হাইস্কুলত তেতিয়া প্ৰথমতে আমি এম ই স্কুলৰ লগতে ক্লাছটো প্ৰথমতে আৰম্ভ কৰিছিলোঁ তেতিয়া হাইস্কুলত শিক্ষক হিচাপে আমাৰ মাত্ৰ 3 গৰাকী শিক্ষক প্ৰথম আছিলে তাৰপিছত 2 গৰাকী বাইদেউ আহিলে বাইদেউ 2 গৰাকী ইতিমধ্যে ৰিটায়াৰ হৈ গৈছে ইলাপ্ৰভা গগৈ আৰু কৃষ্ণা কুমাৰী গগৈ বাইদেউ ৰিটায়াৰ হৈ গৈছে তাৰপিছত এগৰাকী দীপজ্যোতি গগৈ বুলি আছিলে তেখেতে অৱশ্যে ইয়াত আমাৰ জইন নকৰাকৈ এনেই আমাৰ সেৱা কৰিলে তেখেতে মানে BA পাছ নাথাকিলে কাৰণে আমাৰ ইয়াত অন্তৰ্ভুক্ত নহ'ল তাৰ আগতে প্ৰথম আহিছিলে বসন্ত কুমাৰ বৰা বুলি এজন আহিছিল বসন্ত বৰা তেখেতে আচলতে প্ৰধান শিক্ষক হ'ব লাগিছিলে কিন্তু তেখেতে প্ৰধান শিক্ষক নহওঁ বুলি কোৱাত ৰাইজে মোকে প্ৰধান শিক্ষক দিলে আচলতে বসন্ত বৰাহে মোতকৈও আগতে ইয়াত আহি পেলাই স্কুল প্ৰতিষ্ঠা কৰিছিলে হয় তেতিয়া আমি প্ৰথম বসন্ত বৰাই আহিছিলে তাৰপিছতে এগৰাকী দিলীপ টেৰাং বুলি এগৰাকী ইয়ালৈ আমি প্ৰধান শিক্ষক হিচাপে ইয়াত নিযুক্তি দিছিলে কিন্তু তেখেত ডিফুত আছিলে ঘৰ তেখেত কিন্তু ইয়ালৈ কোনোদিন নাহিলে তেখেতৰ কামটো মানে কাগজে কলমে কামটো থাকি গ'ল অফিচৰ কামখিনি তেখেতে প্ৰথম আৰম্ভ কৰিছিলে গতিকে প্ৰথম প্ৰধান শিক্ষক হিচাপে আমি সেই তেখেতৰ নামটো আমি ক'ব পাৰোঁ মই দ্বিতীয় হিচাপেহে হ'ব লাগিব কিন্তু ইয়াত থকা হিচাপে প্ৰথম প্ৰধান শিক্ষক ময়ে হয় আচ্ছা আপুনি গছ লগাইছে আৰু ইমান ধুনীয়াকৈ আপুনি বনাই দিছে কি হ'ল প্ৰধান কথা হ'ল কি মই প্ৰকৃতি ভাল পাওঁ আৰু এই প্ৰকৃতি ভাল পোৱাৰ কাৰণে কাৰ্বি আংলঙলৈ মই আহিছিলোঁ কাৰ্বি আংলঙত আমি যিকণ জানো শিক্ষা দান কৰিবলৈ আহিছিলোঁ এই ক্ষেত্ৰত মই
নিজাববীয়াকৈ এই বিদ্যালয় বা এই ৰঙাগড়াক কিমান দিছোঁ সেইটো কথা মই নাজানো বা দিব পৰা নাই, কিন্তু এই অঞ্চলৰ ৰাইজে মোক বহুত দিছে। মই বহুত কথা শিকিছোঁ, প্ৰতিদিনাই প্ৰতিপলেই মোৰ অভিজ্ঞতা হৈছে। ছাত্ৰ ছাত্ৰীৰ পৰা শিকিছোঁ, অভিভাৱকৰ পৰা শিকিছোঁ, মেনেজিং কমিটিৰ পৰা শিকিছোঁ, প্ৰত্যেকৰ পৰাই মই কথা শিকিছোঁ। আৰু এই মই দেখিছোঁ ইয়াৰ অহাৰ পিছত কাৰ্বি আংলঙতো গছ গছনি লাহে লাহে কমি আহিছে। তো এই গছ গছনি বিশেষকৈ মানে ছ'চিঅ' ইকনমিক প্ৰব্লেম বুলি আমি ক'ব পাৰোঁ, কাৰণ মানুহবিলাকৰ অৱস্থাবিলাক বৰ ভাল নহয়। তেখেতসকল বৰ মানে আৰ্থিকভাৱে বৰ দুৰ্বল, পঢ়া শুনাও কম। গতিকে যাৰ ফলত কি হয়, সাধাৰণভাৱে মেট্ৰিক পাছ কৰাৰ পিছত বা ক্লাছ 8ৰ পৰা স্কুল এৰি দিয়াৰ পিছত তেওঁলোকে চাকৰি বাকৰি কৰিব নোৱাৰে, ঘৰত তেনেকৈ হাল বাই কৰিব নোৱাৰে, অৰ্ধ শিক্ষিত হয়। গতিকে তেওঁলোকে কি কৰিব, পাহাৰৰে গছ কাটিছে, গছ কাটি পেলাই কোনোবা বেলেগ বেপাৰী আহি পেলাই লৈ গৈছে, এওঁলোকে পইচাও নাপায় আৰু গছবিলাকো আমাৰ ধ্বংস হৈ গৈ আছে। গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ মনত যদি গছৰ কাৰণে প্ৰকৃতিক ভাল পোৱা মনোভাৱ এটা যদি অকণমান সোমোৱাই দিব পাৰোঁ, মই ভাবিম যে আমি সেই ক্ষেত্ৰত সাৰ্থক হৈছোঁ। আৰু সেইকাৰণেই অন্তত বিদ্যালয়ৰ চৌহদটো কোনোবাই সোমালে অন্তত অনুভৱ কৰে যাতে এটা ঠাণ্ডা বাতাবৰণ, এটা যেনেধৰণৰ ঋষিমুনিসকলে আগতে এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত শিক্ষাদান কৰিছিল, আমি ভাবিছোঁ প্ৰাকৃতিক পৰিৱেশৰ ভিতৰতে ল'ৰা ছোৱালীবিলাকে যদি শিক্ষা লয়, তেওঁলোকে অন্তত প্ৰকৃতি ভাল পাবলৈ শিকিব। আৰু প্ৰকৃতি ভাল পাবলৈ শিকা মানে মানুহকো ভাল পাবলৈ শিকিব, এজন এজন মানুহ হ'ব। গৌৰৱ জনা আৰু বেয়া পতা নাই বোলে, এনেকুৱা শুনিছোঁ, এইটো হয় নেকি? হয় হয় হয়, আপুনি এতিয়ালৈকে বেয়া পতাই নাই? হয় হয় হয়, সেই কথাটো তাৰমানে এনেকুৱা কথা হ'ল, মই এইটো 1992-93 চনৰ কথা। তেতিয়া আমাৰ ছত্ৰ সিং তেৰং, তাৰপিছত মোহন বে, তেখেতসকল ঢুকাইছে, বিদাৰাম ৰংপি, তাৰপিছত ইয়াৰ যিসকল আছিলে জৰ্জ ৰংহাং, এনেকৈ যিসকল আছিলে, সেই আমি ৰাস্তাত এখন ৰাস্তাতে সভাৰ নিচিনা হৈছিলে। আৰু তেতিয়া মই তেখেতসকলৰ আগত কথা দিছিলোঁ যে আগতে ইয়াত বিদ্যালয় হৈছিলে 1982 চনত ইয়াত বিদ্যালয় খুলিছিলে। কেইবাবাৰো বিদ্যালয় হাইস্কুল খুলিলে, কিন্তু হাইস্কুল খোলাৰ পিছত স্কুলবিলাক ভাগি ভাগি যায়, যে প্ৰধান শিক্ষকজনে স্কুলখন চলাব নোৱাৰাৰ কাৰণেই ভাগি ভাগি গ'লগৈ। আৰু সেইকাৰণে মই এটা প্ৰতিজ্ঞা কৰিছিলোঁ যে যেতিয়ালৈকে স্কুল প্ৰভিঞ্চিয়েলাইজ নহয় তেতিয়ালৈকে মই বিয়া নাপাতো বুলি মই প্ৰতিজ্ঞা কৰিছিলোঁ। সঁচাক আজি ৰাইজৰ আগত সেই কথাটো কৈছোঁ, আৰু সেই কথাটো মই যিমান দূৰ পাৰোঁ ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। আৰু স্কুলখন প্ৰভিঞ্চিয়েলাইজ হ'ল 2013 চনত প্ৰভিঞ্চিয়েলাইজ হ'ল। আৰু 2013 চনত যেতিয়া মোৰ বয়সে ভাটি দিলে, আৰু তেতিয়া আৰু মই তেনেকুৱা সংসাৰত সোমাবলৈ তেতিয়া মোৰ চিন্তা কৰা নহ'ল। আৰু গতিকে এইভাৱে মই থাকি গ'লোঁ, আৰু যিকেইদিন থাকোঁ ৰাইজৰ সেৱা কৰিয়ে থাকিম বুলি মই ভাবিছোঁ। আৰু Surupanangji ili tu masal hadi la alangli akemang mate alangli ke target dam la pusono thola so school mane gop dong deng de tik tak ake alangli aro sen ipu masino putan edala to la bangka hok lo donatum rasilitum rongagora school along lapuan alangli risk nang ke np alangli kuson lo alangli phan ilitum kado westam ilitum akeru pibek nangji lape puthot alangli phan nili hin pen ithe thini kalji ji bangalap lo majote dia agote মানে অসুবিধাটো আছে, বহুত অসুবিধা আছে। অসুবিধাবিলাক আমি অসুবিধা বুলি নাভাবি পেলাই কাম কৰিব লাগিব। এতিয়া প্ৰধান কথা হ'ল কি, শিক্ষক নিযুক্তিটো দিগদাৰ হৈছে। আমাৰ বাইদেউগৰাকী 2018 চনতে অৱসৰ ল'লে, আৰু এগৰাকী বাইদেউ 2022 চনত অৱসৰ ল'লে, কিন্তু এই অৱসৰৰ পিছত আমাৰ শিক্ষকটো নিযুক্তি দিয়া নাই, যাৰ কাৰণে আমাৰ ক্লাছবিলাক কৰিবলৈ অসুবিধা হৈছে। আৰু দ্বিতীয় কথা, ইয়াত মানে সদায় দোষ দিয়াৰ নিচিনা কথা হয়। আচলতে দোষ দিবওতো নোৱাৰোঁ, তথাপিও আমি চেষ্টা কৰোঁ। ইয়াত আমাৰ নৱম আৰু দশম দুটা ক্লাছৰ আমাৰ স্কুলখন, নৱম আৰু দশমলৈ যেতিয়া নৱম শ্ৰেণীলৈ আহে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে ইংৰাজী, হিন্দী, অসমীয়া আখৰকেইটা ভালকৈ চিনি নোপোৱাকৈ আহে। আৰু এই দুখটো মই মানে কাকো দুখ দিব নিবিচাৰোঁ, ইয়াৰ পৰিৱেশৰ দুখ। আৰু ইয়াত হৈছে কি, আমাৰ এম ই স্কুল যিখন আছিল, এতিয়া শেহতীয়াকৈ এম ই স্কুলত শিক্ষক দিছে, ভাল কথা, বৰ ভাল পাইছোঁ। প্ৰায় 6জনমান শিক্ষক নিযুক্তি দিছে। তাৰ আগতেতো এম ই স্কুলৰ প্ৰধান শিক্ষক আৰু এজন কাৰ্বি লেংগুৱেজ টিচাৰ KLT, তেখেতসকল দুজনে পঢ়াই থাকিব লগা হৈছিল। আৰু প্ৰাথমিক বিদ্যালয়সকলত মানে এজনীয়া শিক্ষক, তাৰ এজনীয়া শিক্ষকে 5টা শ্ৰেণীত ক্লাছ কৰি পেলাই, তাৰোপৰি কিছুমান স্কুলত ক খ শ্ৰেণী 2টা শ্ৰেণী আছে, প্ৰি প্ৰাইমেৰী শ্ৰেণী আছে। গতিকে এইখিনি কাৰণে তেওঁলোকে ভালকৈ শিক্ষাটো দিব পৰা নাই বোধ কৰোঁ। আৰু ক খ বা ইংৰাজী আখৰকেইটা নজনাকৈ হাইস্কুল আহিব লগা হোৱাত আমি মানে পঢ়াবলৈ যথেষ্ট অসুবিধা পাইছোঁ।
আমাৰ শিক্ষকসকলে যথেষ্ট কষ্ট কৰিছে আগতে ক্লাছ 8 থাকোঁতে আমাৰ সুবিধা আছিলে 8 থাকোঁতে 8ৰ ক্লাছটো আমি তেওঁলোকক সেই ইংৰাজী অসমীয়া শিকাই পেলাই 9 10টোত আমি কোৰ্চলৈ যাব পাৰোঁ এতিয়া মানে কোৰ্চৰ শিকাম নে তেওঁলোকক আখৰ শিকাম এইটো কাৰণে অলপ সমস্যা হয় গুণোৎসৱৰ সময়ত সেইটো আমি অলপ অসুবিধা ভোগ কৰোঁ অৱশ্যে আমাৰ এই দুটা কাউন্সিল গুণোৎসৱ আৰু যোৱাবাৰ গুণোৎসৱ আমি গ্ৰেড পাবলৈ আমি সক্ষম হৈছোঁ আৰু সেইটো তাৰ বাহিৰে আমাৰ এই বিদ্যালয়তো লগা বস্তু বহুত আছে বাউণ্ডেৰী ৱালটো আধা হৈ আছে এইটো আমি আধা পোৱা নাই আৰু এইবাৰ ৰিপেয়াৰিং স্কুলৰ কৰিলে কিন্তু আমাৰ ৰিপেয়াৰিংটো ভাল নকৰিলে মানে যিসকলে আমাৰ কামখিনি কৰিলে অলপ বেছি ভাল নকৰাকৈ কামটো কৰি গুচি গ'ল এতিয়া আমিও তাত কৰিবলৈ কিছুমান অসুবিধা হয় অৱশ্যে আমি মেনেজিং কমিটিৰ ফালৰ পৰা তেখেতসকলক আমি কৈছিলোঁ যদিও কিন্তু কামটো ইমান ভাল নহ'ল তাতে অলপ পানী পৰা হৈছে পুৰণা ঘৰটো আমাৰ আছে কিন্তু এই বছৰ আমাক চৰকাৰে এইটো বৰ ভালকৈ যিটো লাইব্ৰেৰী বিল্ডিং দিছে এইটো বৰ ধুনীয়া দিছে আৰু কামটো বোধকৈ আপোনালোকে দেখিছে কামটো যিমান পাৰি ভালে কৰিছে আৰু ছাপ্লাইসকলেও বস্তু ভালেই দিছে হৈছে আমি গাৰ্লছ টয়লেট এটা পাইছিলোঁ মানে ৱাছৰুম হিচাপে আৰু বয়জৰ আমি তেনেকৈ পোৱা নাই আমি নিজে বনাই লৈছোঁ বয়জ টয়লেটৰ অভাৱ হৈ আছে আৰু পানীৰ এটা অভাৱ হৈ আছে আমাৰ এটা কুঁৱা আছে কিন্তু সেই কুঁৱাটোত আমি ছামাৰচেবল দি পেলাই উঠাই আছোঁ কিন্তু আমাৰ সেইটোৰ পৰা অলপ অসুবিধা হয় আমাৰ স্কুলত এটা ছ'লাৰ ছিষ্টেম এটা আছে 5 কিলো ছ'লাৰ ছিষ্টেম আছে তাৰে আমাৰ স্কুলত চলি যায় কিন্তু শেহতীয়াভাৱে আজি এসপ্তাহমানৰ আগতে অলপ অভাৰলোড হোৱাৰ কাৰণে এডাল কইল তাৰ এডাল জ্বলি গৈছে আমি সেইডাল বনাই ল'ম বোধ কৰোঁ আৰু এই ছ'লাৰ ছিষ্টেমটো আমাক অলপ সুবিধা প্ৰদান কৰিছে আৰু প্ৰথম এইটো গেটটো এইটো চৰকাৰৰ ফালৰ পৰা দিছেনে আপোনালোকে নহয় বাউণ্ডেৰী ৱালটো আমাক চৰকাৰৰ ফালৰ পৰা দিছিলে 11 লাখ টকা দি পেলাই আমাক বাউণ্ডেৰী ৱালটো দিছিলে আমাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হোৱাৰ ঠিক সময়তে দিছিলে কিন্তু যিখন আপোনালোকে গেটখন দেখিছে সেই গেটখন কিন্তু আমাৰ বিদ্যালয় ৰূপালী জয়ন্তী 2016 চনত হৈছিলে সেই 16 চনত হওঁতে গেটখন মানে লোহাৰ যিখন আছে সেইখন মানে হেৰিয়ে দিছিলে আপোনাৰ যিজন কণ্ট্ৰেক্টৰ আছিলে কণ্ট্ৰেক্টৰে দিছে বাকী তোৰণখন যিখন আছে সেই তোৰণখন আমাৰ বিদ্যালয়ৰ ষ্টাফে প্ৰায় 60,000 মান টকা খৰচ কৰিছিলে সেই ষ্টাফে এখন ৰাইজলৈ দান দিছে সেইখন আটাইকেইজনে ধন্যবাদ মানে আমি চেষ্টাটো কৰিছোঁ ৰঙাগড়াত আমি বেলেগ ধৰণৰ অলপ কাম কৰিব চেষ্টা কৰিছোঁ যে বিদ্যালয়ৰ মাহেকীয়া সভাখন আমি মাহেকীয়া হিচাপে দিছোঁ অভিভাৱক গাৰ্জেন মিটিংখন কিন্তু গাৰ্জেন মিটিঙত সকলো গাৰ্জেন এতিয়াও অহা নাই প্ৰায় কিন্তু 60% মান গাৰ্জেন আমাৰ এতিয়া অহা হৈছে আমাৰ এইবছৰ 74জন ল'ৰা ছোৱালী আছে 74ৰ ভিতৰত প্ৰায় 35ৰ পৰা 40লৈকে গাৰ্জেন আমাৰ উপস্থিতি পাওঁ তাৰ বাকী সকল গাৰ্জেন নাই আমি সকলোকে কওঁ যে ইংলিছ মিডিয়ামৰ স্কুলত যেতিয়া সকলো যাব পাৰে